হেল্ল' এভৰিৱান, পাই নেটৱৰ্কৰ নতুন এটা খবৰৰ সৈতে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। পাই নেটৱৰ্কৰ হোম পেজটো আজি সলনি হোৱা সকলোৱে লক্ষ্য কৰিছে। হোম পেজটোত আহি আছে পাই নেটৱৰ্ক হেকাথন বুলি। এই হেকাথনৰ কথা আগতেও মই জনাইছিলোঁ। পাই নেটৱৰ্কে যোৱা বছৰৰ পৰা বিভিন্ন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকক লৈ একোটা হেকাথন অনুষ্ঠিত কৰি আহিছে। এই হেকাথনবিলাকৰ উদ্দেশ্যটো হৈছে ভাল ভাল প্ৰজেক্টবিলাক য়ং জেনেৰেশ্যনৰ মাজৰ পৰা উলিয়াই আনি পাই নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা। ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত যেতিয়া পাই নেটৱৰ্কৰ ফাউণ্ডাৰ নিকোলাছ ককালিছ ছাৰে পঢ়ি আছিল, তেতিয়া তেওঁ দেখিছিল যে বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাক তাৰ ষ্টুডেণ্টবিলাকে মাজে সময়ে সৃষ্টি কৰি আহিছিল, কিন্তু সেই প্ৰজেক্টবিলাক মানুহৰ মাজলৈ আহিব পৰা নাছিল এখন বৃহৎ প্লেটফৰ্ম নথকাৰ বাবে। সেই প্ৰজেক্টবিলাক বহু ভাল ভাল প্ৰজেক্ট আছিল। সেই কথাটো লক্ষ্য কৰি তেখেতে এনেকুৱা ধৰণৰ হেকাথনবিলাক অনুষ্ঠিত কৰিছে যাতে তেনেকুৱা ধৰণৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আৰু য়ং জেনেৰেশ্যনৰ যিসকল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তেওঁলোকৰ প্ৰজেক্টবিলাক যাতে এখন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পাব্লিছ কৰিব পাৰে আৰু সেই প্ৰজেক্টবিলাকে যাতে মানুহৰ উপকাৰ সাধন কৰে, সেই উদ্দেশ্যে এই হেকাথনবিলাক অনুষ্ঠিত কৰি আহিছে। হেকাথনবিলাকৰ উদ্দেশ্যটো বহু ভাল। এতিয়া পাই নেটৱৰ্কে যিটো 2023 চনৰ 9 জানুৱাৰীৰ পৰা হেকাথন অনুষ্ঠিত কৰিব বিচাৰিছে, তাৰ বাবে পাই ক'ৰ টীমে পাইনিয়াৰসকলৰ মতামতো বিচাৰিছে। তেওঁলোকে এইটো মতামত বিচাৰিছে যে পাইনিয়াৰসকলে প্ৰকৃততে কোনবিলাক এপছ পাই নেটৱৰ্কত ভৱিষ্যতে অহাটো বিচাৰে। এই সম্পৰ্কে কেইবাজনো পাই মডিৰেটৰে ইতিমধ্যে ৰিপ্লে দিছে। সেই ৰিপ্লেবিলাকত আপোনালোকে লাইক চিন মাৰিও ছাপোৰ্ট কৰিব পাৰে আৰু নিজেও যিকোনো এটা এপছ যিটো এপছ আপোনালোকে বিচাৰে তাৰ ওপৰত আপোনালোকে নিজৰ মন্তব্য প্ৰদান কৰিব পাৰে। যেতিয়া আপুনি টপিকত ক্লিক কৰিব তেতিয়া এখন চাৰ্ট ওলাই আহিব আৰু চাৰ্টখনৰ আৰম্ভণিতে এটা কুৱেশ্যন থাকিব, হোৱাট কাইণ্ড অফ এপছ ডু ইউ ৱান্ট টু চি বিল্ড এট আৱাৰ 2023 হেকাথনছ। তাত আপোনাৰ নিজৰ মন্তব্য দিয়াৰ লগতে কোনোবাই যদি মন্তব্য দিছে তাত আপুনি লাইক মাৰিব পাৰে। সেই যিটো মন্তব্যত বেছিকৈ লাইক কৰিব তেওঁলোকে সেই প্ৰজেক্টটোৰ ওপৰত অহা হেকাথনটোত কাম কৰিব আৰু সেই এপছটো ভৱিষ্যতে পাই নেটৱৰ্কত দেখা পোৱা যাব। ইয়াত কেইজনমান মডিৰেটৰে তেওঁলোকৰ মন্তব্য দিছে। এজনে দিছে QR কোড ফৰ ট্ৰেনজেকশ্যনছ অফ পাই কইনছ ইন ফিউচাৰ। আন এজনে দিছে পাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এ ডিচেণ্ট্ৰেলাইজ ছ'চিয়েল মিডিয়া। আন এজন মডিৰেটৰে দিছে পাই মেপ which allows pioneers to find people who provide goods and services by accepting Pi. অন্য এজন পাইনিয়াৰ তেখেতৰ মন্তব্য আগুৱাইছে বাই এণ্ড চেল প্ৰডাক্টছ লাইক আলিবাবা শ্বপছ এণ্ড এটচেট্ৰা। আপোনালোকেও নিজৰ মন্তব্য ইয়াত দিব পাৰে। এই হেকাথনবিলাকে ভৱিষ্যতে পাই নেটৱৰ্কক আগবাঢ়ি যোৱাত বহু সহায় কৰিব। এটা বহু পাইনিয়াৰৰ মনত প্ৰশ্ন হ'ব পাৰে, অপেন মেইননেট নাহি এনেকুৱা ধৰণৰ হেকাথনবিলাক অনুষ্ঠিত কৰাৰ উদ্দেশ্যনো কি? অপেন মেইননেটটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ KYCৰ ওপৰত। যোৱা সপ্তাহৰ পৰা KYC পূৰ্ণদমে আৰম্ভ হ'বলৈ ধৰিছে, গতিকে আপোনালোকেও নিজৰ KYCটো এবাৰ চেক কৰি চাব আৰু আহিলে ছাবমিট কৰি দিব। যেতিয়াই ছাবমিট হ'ব KYCবিলাক তেতিয়াই অপেন মেইননেটৰ ডেট ঘোষণা হ'ব, কিন্তু তাৰ সমানুপাতে পাই ক'ৰ টীমে ভিতৰুৱাভাৱে বহুতো প্ৰজেক্টৰ ওপৰত কাম কৰি আছে। সেই প্ৰজেক্টবিলাকৰ আইডিয়াবিলাক পাই নেটৱৰ্কৰ ফাউণ্ডাৰে পাইনিয়াৰসকলৰ মাজৰ পৰা লৈছে। আইডিয়াবিলাক পাইনিয়াৰসকলৰ মাজৰ পৰা লৈ তেওঁলোকে অনুষ্ঠিত কৰিছে একোখন হেকাথন, য'ত ৱৰ্ল্ডৰ টপ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাক ইনক্লুড হৈ আছে। গতিকে আশা কৰোঁ পাই নেটৱৰ্কে ৱৰ্ল্ডৰ ভালৰো ভাল যিবিলাক প্ৰজেক্ট সেই প্ৰজেক্টবিলাক নিজৰ এই টেকন'লজিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰিব, যি পাই নেটৱৰ্কক ভৱিষ্যতে এটা বৃহৎ মূল্য সৃষ্টি কৰাত অগ্ৰাধিকাৰ দিব। আপোনালোকে BSC নিউজৰ কথা জানেই। BSC নিউজ হৈছে এখন মিডিয়া প্লেটফৰ্ম য'ত ডিচেণ্ট্ৰেলাইজ ফাইনেন্স মানে DeFi, বিভিন্ন প্ৰজেক্ট, বিভিন্ন ক্ৰিপ্ট'কাৰেঞ্চিৰ লগতে BNB চেইনৰ ওপৰত অহা বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাকৰ ওপৰত আলোচনা হৈ থাকে। সেই BSC নিউজৰ co-ফাউণ্ডাৰে পাই নেটৱৰ্ক যেতিয়াৰ পৰা মাইনিং কৰিবলৈ আৰম্ভ কৰিলে পাই নেটৱৰ্কৰ ওপৰত একোটা আৰ্টিকুল প্ৰতিদিনে প্ৰকাশ হ'বলৈ ধৰিছে। এটা নতুন আৰ্টিকুল পুনৰ প্ৰকাশ হৈছে। সেই বিষয়ে জানিবৰ কাৰণে আমি BSC নিউজৰ টুইটাৰ একাউণ্টত যাওঁ। সেই টুইটাৰ একাউণ্টত এটা লিংক দিয়া আছে আৰু সেই লিংকটোত ক্লিক কৰিলে আমি পাম যিটো আৰ্টিকুলটোৰ সম্পূৰ্ণ অংশটো। আৰ্টিকুলটো দিয়া হৈছে KYC প্ৰচেছৰ ওপৰত, গতিকে আমি লিংকটোত ক্লিক কৰি চাওঁচোন। লিংকটোত ক্লিক কৰাৰ লগে লগে আমি BSC নিউজৰ যিটো অফিচিয়েল ৱেবছাইট তাত পামগৈ। আৰ্টিকুলটো আৰম্ভণি হৈছে পাই নেটৱৰ্ক KYC ৱাৰ্ক থ্ৰু গাইড। পাই নেটৱৰ্কৰ KYC কেনেদৰে কৰা হ'ব তাৰ ওপৰত এই আৰ্টিকুলটো প্ৰকাশ কৰা হৈছে। আৰু আমি যিসকল পাইনিয়াৰ আগৰ পৰা জড়িত তেখেতসকলে জানেই যে পাই নেটৱৰ্কৰ KYC কেনেদৰে কৰা হয় বা কৰিব পাৰি। যদি নাজানে তেন্তে মোৰ এটা ভিডিঅ' প্লে'লিষ্টত আছে, সেই ভিডিঅ'টি চাই ল'ব। তাত সম্পূৰ্ণ প্ৰেক্টিকেলি পাই নেটৱৰ্কৰ KYC কেনেদৰে কৰা হয় দেখুওৱা হৈছে তন্নতন্নকৈ।
সেইটো চাই ছাবমিট কৰিলে আপোনালোকৰ KYC 100% একেদিনাই ছাকচেছ হোৱাৰ লগতে যিখিনি কইন সেই কইনখিনি মেইননেটত মাইগ্ৰেট হৈ যাব। প্ৰথমতে আপোনালোকে সেই ভিডিঅ'টি চাই ল'ব। তথাপি যিটো BSC নিউজৰ আৰ্টিকল সেই আৰ্টিকলটোত যিখিনি দিছে সেইখিনি মই কৈ দিছোঁ। ইয়াত পাই নেটৱৰ্কৰ KYC হেল্পৰ কাৰণে তেওঁলোকে কিছুমান ষ্টেপ দেখাইছে আৰু লগতে এটা ইউটিউব ভিডিঅ' শ্বেয়াৰ কৰিছে। সেই ইউটিউব ভিডিঅ'টো চোৱাতকৈ আপোনালোকে মোৰ ভিডিঅ'টি চাব, ভালদৰে বুজি পাব। অভাৰ 38 মিলিয়ন পাইনিয়াৰ, যিটো আমি অফিচিয়েলি 35+ মিলিয়ন বুলি কৈ আছোঁ, 38 মিলিয়ন পাইনিয়াৰে তেওঁৰ যি KYC সেই KYC কৰাটো বৰ সহজ কথা নহয়। পাইকৰ টীমে বহু চেষ্টা কৰিছে যাতে এই KYCটো সম্পূৰ্ণ সঠিক ৰূপত হৈ যাওক। তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। বাৰু যি নহওক, আপোনালোকে মোৰ ভিডিঅ'টি চাব, চাই পেলাই নিজৰ KYCটো কমপ্লিট কৰি ল'ব। 2022 বৰ্ষ ইতিমধ্যে শেষ হ'ব হ'ল। 2023 বৰ্ষৰ আৰম্ভণিতে পাই নেটৱৰ্কৰ পৰা কেইটামান ডেভেলপমেণ্টৰ কাম পাইনিয়াৰসকলে আশা কৰিছে, যিকেইটা হ'ব বুলি জানিব পৰা গৈছে। আৰু সেই গোটেইকেইটা কাম KYCৰ ওপৰতে কোৱা হৈছে, যিটো জানুৱাৰী মাহৰ ভিতৰতে হৈ যাব লাগে। সকলৰ KYC ৰিজেক্ট হৈ আছিল, সেইসকলৰ KYC ৰিছাবমিটৰ বা ৰিভিউ কৰাৰ এটা অপশ্যন পুনৰ পাব আপোনালোকে। বহুতৰ KYC ভেৰিফাই কৰিব পৰা হোৱা নাই এটা কাৰণে, কাৰণ বহু দেশৰ বিভিন্ন ডকুমেণ্টছত হাতে লিখা ID কাৰ্ড আছে। সেই হাতে লিখা ID কাৰ্ডবিলাক আৰু লগতে সেই হাতে লিখা ID কাৰ্ডবিলাকত থকা নামবিলাকে যাতে KYC প্ৰচেছটোত অসুবিধা সৃষ্টি নকৰে তাৰ বাবেও ক'ৰ টীমে কাম কৰি আছে। বহু দেশৰ পাইনিয়াৰসকলৰ নামবিলাক বহু দীঘল, কিন্তু তেওঁলোকে সেই দীঘল নামটো নিদি শ্বৰ্ট নাম পাই নেটৱৰ্কত অন্তৰ্ভুক্ত কৰাৰ বাবে সেই নামৰ সমস্যাৰ বাবেও পাই নেটৱৰ্কৰ KYCটো আগবাঢ়ি যোৱাত অসুবিধা সৃষ্টি হৈছে। এনেবিলাক অসুবিধা নাইকিয়া কৰিবৰ বাবে 2023 বৰ্ষৰ জানুৱাৰী মাহতে পাই ক'ৰ টীমে চেষ্টা কৰিব। আমাৰ মাজত এনেকুৱা বহুতো পাইনিয়াৰ আছে যাৰ KYC আহি আছে, কিন্তু তেওঁলোকে নাজানে KYC আহি ৰৈ আছে, ক'ত কেনেদৰে ছাবমিট কৰিব লাগে সেই কথা নাজানে। সেয়েহে মই কওঁ, মোৰ এই ভিডিঅ'বিলাক তেওঁলোকে পোৱাকৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে চাই চিতি বুজি পায় KYC আচলতে কেনেদৰে চেক কৰিব লাগে। কিন্তু পাই ক'ৰ টীমেও এটা ব্যৱস্থা 2023 বৰ্ষৰ জানুৱাৰীৰ ভিতৰতে আৰম্ভ কৰিব। যিসকলৰ KYC আহি থাকিব তেওঁলোকৰ এটা নটিফিকেশ্যন পাই এপছটোৰ ওপৰত আহি থাকিব, যাতে তেওঁলোকে জানে যে KYC ইতিমধ্যে তেওঁলোকৰ আহিছে। যিধৰণে আগতে পপআপ মেছেজটো আহি আছিল, কিন্তু বৰ্তমান সময়ত পপআপ মেছেজটো আহিবলৈ বন্ধ হৈছে। তাৰ সলনি প্ৰফাইল অপশ্যনত গৈ পেলাই KYCটো চেক কৰিব পাৰি, বা পাই ব্ৰাউজাৰত গৈও KYCটো চেক কৰিলে KYC আহি থকা বহুতে পোৱা গৈছে। বহু পাইনিয়াৰ নিজৰ নামটো চেঞ্জ কৰিবলৈ আপিল কৰিছিল, যাৰ বাবে তেওঁলোকৰ KYC যিটো প্ৰচেছ সেইটো লেট হৈছে বুলি পাই ক'ৰ টীমৰ ফালৰ পৰা জনোৱা হৈছে। প্ৰায় 56% মান পাইনিয়াৰৰ KYC পেণ্ডিং হৈ গৈছিল, ৰৈ গৈছিল বিভিন্ন কাৰণত। যিবিলাক কাৰণ মই ওপৰত কৈ আহিছিলোঁ সেইবিলাক সম্পূৰ্ণ আনব্লক কৰি দিছে পাই ক'ৰ টীমে, যাতে পুনৰ তেওঁলোকে ছাবমিট কৰি পেলাই KYC প্ৰচেছটো আগবাঢ়ি যোৱাত সহায় হয়। এই কামবিলাক পাই ক'ৰ টীমে পূৰ্ণদমে কৰিছে। ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ যে কম সময়ৰ ভিতৰত, হয়তো অহা বছৰৰ ভিতৰত পাই মেইননেটৰ ডেটটো ঘোষণা কৰিব। পাই মেইননেট মানে অ'পেন মেইননেটৰ কথা কৈছোঁ। সেই অ'পেন মেইননেট যেতিয়াই আহিব তেতিয়াই আমাৰ যিখিনি আশা সেইখিনি আশা কম সময়ৰ ভিতৰত পূৰ্ণ হ'ব বুলি ভাবিছোঁ। লগতে পাই হেকাথনৰ যোগেদি যিবিলাক ভাল ভাল প্ৰজেক্ট আনিবলৈ চেষ্টা কৰিছে সেই প্ৰজেক্টবিলাকতো আমি সমৰ্থন জনোৱা উচিত, কাৰণ সেই প্ৰজেক্টবিলাকেই পাই ব্লকচেইন টেকন'লজিটোক আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে এটা ভাল মূল্য পোৱাত আমাক সহায় কৰিব। আশা কৰোঁ সকলোবিলাক পাইনিয়াৰে এই ভিডিঅ'বিলাক চাই পেলাই লগতে শ্বেয়াৰ কৰি পাই নেটৱৰ্কৰ কমিউনিটিটো আগবাঢ়ি যোৱাৰ লগতে যিসকল পাইনিয়াৰে আজিও বুজি পোৱা নাই KYC কেনেদৰে কৰিব বা KYC পিছত কেনেদৰে ভেলিডেটৰ কাম আগবঢ়াব, সেই সকলোবিলাক জানিবৰ কাৰণে মোৰ এই চেনেলটোৰ লগত জড়িত হ'বলৈ ক'ব। লগতে এই চেনেলটোৰ ভিডিঅ'বিলাকো আপোনালোকে শ্বেয়াৰ কৰিব।